কঁকালটো বৰ বিষাইছে বুজিছনে এই নামঘৰত বহোতে কঁকালটো একেবাৰে বিষাই গৈছে ইমান যদি কঁকাল বিষাইছে দেৰিকে যোৱা হলে হলতেন এই দেৰিকৈ যাব পাৰি এই দেৰিকৈ গ'লে বহা ঠাইখন ভাল নাপাওঁ নহয় আৰু বহা ঠাইখন ভালকৈ নাপালে ঘৰমুৰি পাত এখনহে দিয়ে মই দুখন পাৰিবলৈ অসুবিধা হয় মই এখন ঘৰমুৰি পাত পাৰোঁ গামোচাখন এখন ঘৰমুৰি পাত পাৰোঁ এই কাপোৰৰ দোকানৰ বেগ ডাঙৰ বেগ পাৰিলে মানে অকণমান প্ৰসাদ দিলে কম দেখে নহয় সেইকাৰণে দুবাৰ দিয়ে আৰু বেছি পাওঁ সেইকাৰণে অকণমান সোনকালে যাব লাগে এই বেগটো লওঁ লৈ পেলাই এই বস্তুবোৰ ভাগকৈ উলিয়াই পেলাবি বুজিছ এই বুটবিলাক বেলেগে থবি মগুবিলাকো বেলেগে থবি আৰু এই কল বন মিঠাই চিঠাইবোৰ ভাগকৈ থবি এই মগুবিলাক দুভাগ কৰিবি এভাগ আজি ৰাতিয়ে নিখাম এভাগ কাইলৈ নিখাম আৰু বুটবিলাক ৰ'দত দিব লাগিব তাৰ বুটবিলাক ৰ'দাই থ'লে মানে কেতিয়াবা ঘুগুনি খাব পাৰিম আকৌ আৰু তাৰে কিছুমান কেতিয়াবা ভাজি লৈ বুটৰ গুৰি খাব পাৰিম নহয় জানো আৰু কিন্তু গোটেইকেইটা শুকাই নেপেলাবি লাগিব অলপ থৈ দিবি তাৰে অলপ বাকলি গুচাই বুটৰ দাইল কৰি খাম আকৌ আৰু তই এতিয়া যা এইবোৰ ভাগ যিমান পাৰ কৰ আৰু নোৱাৰাখিনি মই কৰিম দেই বুজিছ মা মই কিন্তু যিমান পাৰো সিমানহে কৰিম দেই বাকীখিনি কিন্তু তুমি কৰিবা বুজিছে মই অলপ কিন্তু মগু পিচি কিন্তু মই পকৰি বনাই খাম দেই পকৰি খাবলৈও মোৰো মন যায় কিন্তু এই মই মাহেকীয়া বাজেটত এপোৱাতেহে আনো কেনেকৈ খাম পকৰি বনালে আকৌ তেলৰ খৰচটো বাঢ়ি নাযাব জানো মই এই কলপাতখিনিও পেলাই নিদিওঁ নহয় ৰাতি ভাত সেই কলপাতখিনিতে খাওঁ আৰু সেই কলপাতখিনি আকৌ কাৰণ বাচন ধুলে কাঁহীখনৰ মাজতে অলপ খৰ যায় নহয় আৰু বাচন ধোৱা চাবোনটোও খৰচ হয় নহয় কলপাতখিনি আকৌ মই পেলাই নিদিওঁ দেই এই কলপাতখিনি লৈ গৈ ছাগলীক কলপাত আৰু কলৰ বাকলি দিওঁ সিহঁতৰতো পেটটো ভৰে মাজনী সেই লাডুকেইটা গুলি পেলাবি বুজিছ কাইলৈ ৰাতিপুৱা সিজাই খাম আৰু এই কাইলৈ ৰাতিপুৱা গৈ ছাগলী ক্ষীৰত সিজাই জলপান কৰি খাম বুজিছ আগৰ দিনৰ মানুহে এই পিঠাগুড়ি সিজোৱা খাইছিলে কাৰণে চেহেৰাটো কি ধুনীয়া বেমাৰ আজাৰকো নহৈছিলে মা তোমাৰ ভাগৰ মৰিল যদি চাহ বনাবাহি আহা মই বনাব পাৰো কিন্তু তুমি আকৌ খৰচ হ'ব বুলি কোৱা নহয় যাওঁ ভৰি হাতকেইটা ধুই এই সিহঁত দুটাকে চাহ দিওঁ মই পিছত নামঘৰত খায়ে আহিছোঁ দেউতাকৰো তাইকে চাহকেইটা দি দিওঁ এই ময়ো অকণ চাহ খাই এই বহি লৈ প্ৰসাদৰ আদাকেইটা বাছি লওঁ এই আদাকেইটা আজি ৰ'দত দি থওঁ কেতিয়াবা পেট বিষালে এই গেছে দিগদাৰ কৰিলে খালে মানে কম হয় তেতিয়া ডাক্তৰৰ ফিজটোও কমে এই দৰৱ কিনাৰ খৰচটোও কমে সেইকাৰণে এই আদাকেইটা বাছি পেলাওঁ ভাদ মাহ আহিলে মোক বৰ ভাল লাগে বহুত দিনৰ মূৰত মানুহবোৰো লগ পাওঁ আৰু নাম গাই মই ভক্তিত বিলীন হ'ব পাৰোঁ আৰু উপাৰ্জনাৰ আশীৰ্বাদত মাহেকীয়া খৰচাটোও কমে আপোনালোকক মই চবটা কৈ দিলোঁ আপোনালোকক চবতে কৈ নুফুৰিব দেই